আমি মানুহ হৈ যিহেতু এই পৃথিৱীত জন্ম লৈছোঁ, গতিকে এই জীৱনটোত আমাৰ কৰিবলগীয়া কাম বহুতো আছে। কিন্তু সেই ভাল কামবোৰ এৰি এনেকুৱা কিছুমান কামত আমিবোৰ ব্যস্ত হৈ থাকোঁ, যাৰ পৰা সমাজৰতো একো উপকাৰ নহয়, বৰঞ্চ নিজৰহে অপকাৰ হয়। এই ভিডিঅ'টোত এনেকুৱা 6টা আমি কৰি থকা কামৰ কথা ক'ম, যিবোৰ কৰিয়েই আমি আমাৰ জীৱনৰ মূল্যৱান সময়খিনি অবাবত খৰচ কৰোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰোঁ যে মটিভেশ্যন অসম চেনেলটোক যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। নম্বৰ 1, ৱেষ্টিং ইউৰ প্ৰিচিয়াছ টাইম। সময় গতিশীল, সময়ৰ টিকনিডাল সদায় আগপিনে উৰে। আমি আমাৰ দিনৰ বেছিখিনি সময় ক'ত ব্যৱহাৰ কৰোঁ জানেনে? আমাৰ মোবাইল ফোনটো পিটিকি। কেনেবাকৈ যদি ফেচবুক বা ইনষ্টাগ্ৰামত ৰীল প্লে হ'ল, দিনেই হয় নে ৰাতিয়ে হয় গমেই পোৱা নাযায়। হোৱাটছআপত অদৰকাৰী বাৰ্তালাপ, ইউটিউবত মূল্যহীন ভিডিঅ' চাই হাঁহি হাঁহি আমাৰ জীৱনৰ সেই ঘূৰাই নোপোৱা মূল্যৱান সময়খিনিক আমিয়ে শেষ কৰি দিওঁ, গম নোপোৱাকৈয়ে। নম্বৰ 2, হোৱাট উইল পিপল চে? মানুহে কি ক'ব? আমাৰ মানুহবোৰৰ মাজত এটা অভ্যাস সহজে দেখা পাওঁ। যিকোনো কাম এটা কৰি উঠি বা কৰাৰ আগতে বাৰে বাৰে কৈ থকা যে মানুহে কি ক'ব, মানুহে এইটো ক'ব, মানুহে সেইটো ক'ব। এইদৰে ভাবি থকাৰ ফলত নিজৰ ভিতৰত লুকাই থকা প্ৰতিভাও বহু ক্ষেত্ৰত মৰহি যায়। মানুহেই এটা এনেকুৱা প্ৰাণী যিয়ে কথা ক'ব পাৰে, সি ভালেই হওক বা বেয়াই হওক, কোৱাটো ক'বই। নাভাবিব যে ভাল কৰিলে আপোনাক সকলোৱে ভালেই বুলিব, বেয়া বুলি কোৱা মানুহো বহুতো ওলাব। গতিকে মানুহে কি ক'ব এইবোৰ চিন্তা বাদ দি নিজৰ কাম নিজেই কৰি যাওক। নম্বৰ 3, অভাৰ থিংকিং। অতিমাত্ৰা কৰা চিন্তা। প্ৰায় সময়তে দেখা যায় আমি কিবা এটা কাম কৰাৰ আগতে বা কামটো কৰি উঠি লগাতকৈ বেছিকৈ ভাবি থাকোঁ যে কামটো কৰিলে ভাল হ'বনে, তাৰ পৰা মোৰ কি কি লাভ হ'ব, যদি হয় সেই লাভেৰে মই এইটো কৰিম, সেইটো কৰিম। নতুবা কামটো কৰি উঠি দিনে নিশাই সেই কামটোৰ কথাকে মনত পেলাই থাকোঁ, যাৰ বাবে বৰ্তমানে কৰি থকা কামটো ভালদৰে কৰিব নোৱাৰোঁ আৰু কামত মনোযোগো দিব নোৱাৰোঁ। নম্বৰ 4, মিনিংলেছ ৰিলেশ্যনশ্বিপ। আমি বহুতেই অৰ্থহীন কিছুমান সম্বন্ধৰ লগত ব্যস্ত হৈ থাকোঁ, যিবোৰ সম্বন্ধৰ না নামেই থাকে না ভৱিষ্যত থাকে। সহজ অৰ্থত ক'বলৈ গ'লে টাইম পাছ ৰিলেশ্যনশ্বিপ। এইবোৰ ৰিলেশ্যনত সোমাই থাকি বৰ্তমানৰ মূল্যৱান সময়খিনিতো নষ্ট হয়েই, তাৰোপৰি আহি থকা সময়বোৰো বৰ্তমানৰ মূল্যহীন সময়খিনিৰ বাবে বেয়া হৈ পৰে। সময় থাকোঁতে নিজক সলনি কৰি এইবোৰ সম্বন্ধৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰক। নম্বৰ 5, পৰ্ন এডিকশ্যন। ইণ্টাৰনেট এতিয়া যিহেতু সহজলভ্য, গতিকে প্ৰতিজন মানুহৰ হাতে হাতে থকা ফোনত ইণ্টাৰনেট উপলব্ধ। এই ইণ্টাৰনেটৰ ব্যৱহাৰ আমি কিদৰে কৰিছোঁ, আপোনাৰ সন্তানে ইণ্টাৰনেটত ব্যস্ত থাকি কি কি কৰি থাকে কেতিয়াবা লক্ষ্য কৰিছেনে? ইউটিউব, নেটফ্লিক্স, এমাজন প্ৰাইম এইবোৰতকৈও বেছি ট্ৰেফিক আহে পৰ্ন ছাইটবোৰত। পৰ্ন ছাইটত গৈ সময়বোৰ খৰচ কৰা মানুহৰ ভিতৰত ভাৰতবৰ্ষ 3 নং স্থানত আছে, আৰু তাৰে বেছিভাগেই হৈছে যুৱ প্ৰজন্ম। নম্বৰ 6, কেয়াৰলেছ অফ ইউৰ হেল্থ। এনেকুৱা বহুতো মানুহ আছে যিসকলৰ কিছুমানৰ হাত নাই, কিছুমানৰ ভৰি নাই, কিছুমানেতো চকুৰেও নেদেখে, কিন্তু আপোনাৰতো সকলো আছে। তথাপি নিজৰ দেহৰ ওপৰত আপুনি অকণো গুৰুত্ব নিদি কেৱল টকাৰ পিছত দিনে ৰাতিয়ে দৌৰি থাকে, আৰু শেষত এই টকাৰেই আপোনাৰ বেমাৰী দেহৰ চিকিৎসা কৰি এটা সময়ত হাৰ মানে। কি লাভ এনেকৈ টকা উপাৰ্জন কৰি, যদি সেই টকাৰে কিনি অনা মিঠাই এটা মুখত দিব নোৱাৰে? ডায়েবেটিছ, কেঞ্চাৰ আৰু কত কি যে বেমাৰ। শৰীৰৰ যত্ন ৰখাটো সদায় নিজৰ কৰ্তব্য, যাতে জীয়াই থকা দিনকেইটা সুস্থ শৰীৰেৰে জীয়াব পাৰে। এই 6টা অভ্যাস যদি আপোনাৰ আছে, তেতিয়াহ'লে আজিয়েই সলনি কৰক আৰু নতুন এটা ৰাস্তাৰে জীৱনটো জীয়াবলৈ শিককচোন।